চক জেতুকা বহাগ বিহুৰ যিহেতু জেতুকা নল'লে ভাল নালাগে আৰু হাতখন উকা হৈ থাকিবলৈতো দিব নোৱাৰি ন কাৰণ জেতুকা ৰঙে হাতখন ৰঙা কৰিব লাগিব ওচৰৰ বৌবহঁতৰ পৰা জেতুকা অলপ আনিলোঁ তেওঁ জেতুকা পাত বেছি নাপালোঁ এইকেইখিলাহে পালোঁ হৈ যাব আমি তিনিজনীয়ে মা মই ভণ্টি এয়াকে ল'ব লাগিব আৰু বিহু বুলি অকণমান হাতখন ৰঙা কৰিব লাগিব তাকে এয়া কাইলৈ ল'ম আৰু খুলি মেলি নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে পোনপ্ৰথমে আপোনালোক সকলোকে অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ বহুতো ওলগ যাচিলোঁ আগন্তুক দিনবোৰ যেন আপোনালোকৰ সকলোৰে ভাল হয় তাৰে কামনা কৰিলোঁ আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে স্কিপ নকৰিব চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে আৰু ৰঙালী বিহুৰ আয়োজন কেনেকৈনো কৰিছোঁ তাক দেখাম আৰু থুলমূলকৈ গতিকে চাই যাব হে গাইজ এয়া মায়ে তিলৰ পিঠা বনাই আছে যিহেতু বাপতিসাহোন ৰঙালী বিহুটি আহি পাই গ'লি চ' মায়ে পিঠা বনাই আছে আৰু পাছে পৰে বনাব লাউ পিঠা কি বনাই সকলোবোৰ দেখাই যাম ইমান ডাঙৰ আয়োজন নহয় আৰু সৰু সুৰাকৈ যিমানখিনি হয় তাকে দেখাম গতিকে ভিডিঅ'টো চাই যাব প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে স্কিপ নকৰিব আৰু শেষত জনাব ভিডিঅ'টো চাই কেনে পালে হেল্ল' গাইজ এতিয়া বনাম পকা মিঠৈকেইটা বিহু বুলি বনাওঁ গতিকে চাই যাব কিনো আয়োজন কৰিছোঁ শেষলৈকে চাই যাব পকা মিঠৈ বনাবৰ কাৰণে এইখিনি পিঠাগুড়ি লৈ লৈছোঁ এয়া মই মিঠৈ বনাবৰ কাৰণে এইখিনি গুড় লৈ লৈছোঁ এয়া সৰুকৈ এটা ঘিউ বটল এয়া এইটো ঘিউ বটল এটা লৈ লৈছোঁ এতিয়া গুড়খিনি পগাই লৈছোঁ মিঠৈৰ কাৰণে এয়া গুড় পগাই আছোঁ এতিয়া অকণমান ঘিউ দি দিছোঁ আৰু অকণমান দি দিম এয়া ঘিউ অকণমান দি লৈছোঁ এয়া মা আৰু মই দুইজনীয়ে লাড়ু বনাই আছোঁ এয়া চব এয়া লাড়ুবোৰ অলপমান ঢিলা হোৱাৰ কাৰণে মায়ে আৰু অলপ পিঠাগুড়ি দি মঠি দিছে তেতিয়া জোখত হ'ল আৰু মা আৰু মোৰ লাডু চাইজটো সমান নহয় মোৰ অলপ সৰু হয় মা অলপ ডাঙৰ হয় দুইজনে বনাই আছোঁ আৰু এয়া চক মই লাডুটো ভালদৰে মুঠি কৰিব পৰা নাই কাৰণ হাতটো বিষাই আছিলে চ' ভালদৰে মুঠি হোৱা নাই এয়া দেখিছেনে কেনেকুৱা হৈছে মানে ভালদৰে মুঠি কৰিব পৰা নাই এনেই অলপ মুঠি কৰি থৈ দিছোঁ মায়ে গোল কৰি দিছে ভালদৰে পোৱা নাই হাতখন বিষাই আছে কিয় নাজানো এয়া আমাৰ পকা মিঠৈ সম্পূৰ্ণৰূপে বনাই হৈ গ'ল এয়া এতিয়া মই নাৰিকলৰ লাড়ু বনাবৰ কাৰণে চুজিখিনি অকণমান গৰম কৰি লৈছোঁ কাৰণ কেঁচা হ'লে বেয়া হয় এয়া চুজিখিনি গৰম কৰি লৈছোঁ এতিয়া মই এয়া নাৰিকলখিনি দি লৈছোঁ এয়া নাৰিকলৰ লাড়ুকেইটা বনাই সম্পূৰ্ণ হ'ল মা মই দুইজনে মিলি বনালোঁ হৈ গ'ল এয়া মোৰ প্ৰিয় পিঠাটো বনাই আছে মায়ে এয়া তেল দিয়া পিঠা নিমখ দিয়া এইটোৱে খাবলৈ চবতছে প্ৰিয় হয় আৰু আধা হ'ল ন মা এয়া আধা হৈ গ'ল আৰু এয়া বনাই আছে আৰু ইয়াত আছে আৰু বনাবলৈ হৈ গ'ল এইটোৱে প্ৰিয় হয় চবতছে হেল্ল' গাইজ আমাৰ ঘৰৰ বিহু কি আয়োজন কৰিলোঁ আপোনালোকক সকলো দেখুৱালোঁ থুলমূলকৈ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব কাৰণ ভিডিঅ'টো যিমানে দীঘল হয় আপোনালোকে চাই আমনি পাব আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই দিয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাব আৰু এটা সুন্দৰ ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ বাই বাই